হেল্ল' ষ্টুডেণ্ট, মই আজি তোমালোকৰ ক্লাছ 10ৰ অসমীয়াৰ প্ৰশস্তি নামৰ কবিতাটোৰ কুৱেশ্যন আনচাৰখিনি এইটো ক্লাছৰ জৰিয়তে আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, অতি চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, ৰঘুনাথ চৌধাৰীক কি কবি বুলি কোৱা হয়? উত্তৰ, ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি কোৱা হয়। খ নম্বৰ, ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। উত্তৰ, ৰঘুনাথ চৌধাৰীৰ দুখন কবিতা পুথিৰ নাম হ'ল 1 নম্বৰ সাদৰী, 2 নম্বৰ কেতেকী। গ নম্বৰ প্ৰশ্ন, প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে? উত্তৰ, নৱকিশোলৈ দলে চামৰ ধুলাই প্ৰকৃতিক সাদৰী আনিলে বুলি কবিয়ে কৈছে। খ নম্বৰ প্ৰশ্ন, মন্দিৰৰ উপশীত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? উত্তৰ, মন্দিৰৰ উপশীত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। 19 নম্বৰ প্ৰশ্ন, জল, স্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছে? উত্তৰ, জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে। 4 নম্বৰ কুৱেশ্যন, মহামহিমাৰ গান কিহে গাই বুলি কবিয়ে কৈছে? উত্তৰ, মহামহিমাৰ গান কৃষক বিনুৱে গাই বুলি কবিয়ে কৈছে। কুৱেশ্যন নম্বৰ 2, কবিতাটিত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা। উত্তৰ, কবিতাটোৰ মাজেৰে কবিয়ে আকাশ, সূৰ্য, কৃষক, গছ-গছনি, ফুল, চৰাই চিৰিকটি, বাঁহী, কুঁহিপাত, পৰিমল, জল, স্থল আদি এই সকলোবোৰ প্ৰকৃতিৰ বস্তু টানি আনিছে। কুৱেশ্যন নম্বৰ 3, কবিতাটিত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? উত্তৰ, কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত কবিয়ে ঈশ্বৰ ভক্তিৰ স্বৰূপ বিচাৰি পাইছে আৰু সেইবাবে প্ৰকৃতিৰ সুন্দৰতাৰ প্ৰশস্তি কৰিছে। কুৱেশ্যন নম্বৰ 4, প্ৰশস্তি কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ, প্ৰশস্তি কবিতাটিৰ মূল ভাৱ হ'ল বিহগী কবিৰূপে পৰিচিত ৰঘুনাথ চৌধাৰী অসমীয়া কাব্য জগতৰ এটি উজ্জ্বল নক্ষত্ৰ। ৰঘুনাথ চৌধাৰীয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ লগত সংগতি ৰাখি কবিতা পুথিসমূহ ৰচনা কৰিছিল। প্ৰশস্তি মূলতঃ এটি প্ৰকৃতি বিষয়ক কবিতা। প্ৰকৃতিৰ সকলো উপাদান একত্ৰিত কৰি সেই উপাদানবোৰৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানী কীৰ্তন কৰা। বেলিৰ পোহৰাই তোলা পৃথিৱীত গছ-বনে প্ৰকৃতিক নসাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দেৰে ভৰি পৰিছে। চৰাই-চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰ সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কৃষক বিনুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক মহতন্দ্ৰ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত
কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। কুৱেশ্যন নম্বৰ 5 most important question হয়, উঠা হে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে? উত্তৰ, কবিয়ে গোটেই কবিতাটোৰ মাজত ভগৱানৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। কবিয়ে অমৃতৰ সন্তান ঋতুৰাজক কালৰাত্ৰৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছিল, যাতে ভগৱানক উপাসনা কৰি সকলো বিলীন হৈ যাব পাৰে। সকলো মুক্তিৰ পথ বিচৰা যাত্ৰীসকলক মহাকালৰাত্ৰিৰ শেষত মুক্তি বিচৰাৰ কথা কোৱা হৈছে। কুৱেশ্যন নম্বৰ 6 most important question হয় এইটো কুৱেশ্যন। এইটো কুৱেশ্যন মেট্ৰিকত আহিছিল, চ' গতিকে এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে লিখা। উত্তৰ, কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। কবিয়ে কবিতাটোত প্ৰকৃতিৰ যি মনোমোহা ৰূপ দাঙি ধৰিছে, ৰূপৰ মাজত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই থকা বুলি কবিয়ে কৈছে। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ-বনৰ প্ৰকৃতিক ন-সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে। চৰাই-চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰ সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাই সকলোকে মুগ্ধ কৰি তুলিছে। সেইবাবে প্ৰকৃতিৰ আৰাধনাৰ মাজত ডুবি থকা ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে কৈছে।